হে গাইজ লাইফৰ ফাৰ্ষ্ট টাইম মই এয়াৰপৰ্টত যাই কিনে এনেকুৱা আনন্দময় পৰিৱেশ দেখা পাইছোঁ যে দেখি কিনে বহুত ভাল লাগিল। যেনিবা আপোনাৰ জান্নাতৰ পাখিবিলাক আমাৰ এয়াৰপৰ্টত আহি লেণ্ড কৰিছে। তো আপোনালোকে অলপ পিছত দেখা পাব কিয়নো মই জান্নাতৰ পাখি বুলি কৈছোঁ। আপোনালোকে গম পাইছে এতিয়া বৰ্তমান হজ যাত্ৰা চলি আছে, সেইবাবে অসমৰ বিভিন্ন ঠাইৰ পৰা আহি কিনে হজ যাত্ৰীবিলাক এয়াৰপৰ্টত সমাগত হৈছে। দেখা পাই এনেকুৱা ভাল লাগিছে, এনেকুৱা এটা ভাল লগা মুহূৰ্ত মই আপোনালোকক কৈ কিনে বুজাব নোৱাৰোঁ কিমান ভাল লাগিব। আপোনালোকে আগলৈ চাব।